এইফালে আছে পায়স এই পায়স এইফালে আছে নিমখ মাংস আছে মাংস এইটো হ'ল ধনিয়া এয়া মানিমুনি চাটনি অৰ্থনীতি কৈছিলোঁ আনিবলৈ মানিমুনি চাটনি হাঁহি 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 দে হাঁহি দে হাঁহি দে হাঁহি দে হাঁহি দে হুৰু 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 হাঁহি দিছে হাঁহি দে 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 কুকুৰে হাঁহা আপোনালোকে দেখিছে নাবা এইটো আমাৰ কুকু সি চালে তাক ক'লে হাঁহি দিয়ে চব সময়তে নাহাঁহে কিবা এটা যিকে তাক খাবলৈ দি দিয়ে সি ধুনীয়াকৈ হাঁহি দিয়ে এতিয়া আকৌ মাতিম হাঁহে নে নাজানো হাঁহি দে হাঁহি দে হাঁহি দে হাঁহি দে হাঁহি 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 ই হাঁহি 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 আহি থাকে বহুত এনজয় কৰি থাকে এইটো বহুত এনজয় কুকু হয় বহুত ভাল লাগে আজি মোনা চোনা লৈ আহিছোঁ কি পাম কি নাপাম ঠিক নাই ৱেলকাম বেক টু দি চেনেল এভৰিৱান আই এম নয়ন এণ্ড ইউ আৰ ৱাচিং নয়ন ব্লগ লাভ তেনেকুৱা আজি বেলেগ এটা টাইপত কৈছোঁ আজি গৈ আছোঁ ক'লৈ গৈ আছোঁ কি কৈ আছোঁ আপোনালোকক সম্পূৰ্ণ দেখাই আছোঁ প্ৰথমে নকওঁ ক'লৈ যাম বলকচোনৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক ক'লৈ যাম দেখাই আছোঁ মোৰ লগত আছে মোৰ লগৰ বিষ্ণু আছে বিষ্ণু আমি ক'লৈ যাম কিন্তু নকওঁ ন মোনা চোনা লৈ আহিছোঁ ক'ত যাম বলকচোন বাৰু বাপ্পায়ে কি বোকায়ে সপোনতো ভবা নাছিলোঁ যে এনেকৈ অসমৰ পৰা আহি এনেকৈ জংঘলে মংঘলে আৰু বোকা পানীৰ ৰাস্তাই এনেকৈ সৰু সুৰা ব্লগ কিছুমান বনাই আপোনালোকক দেখাই থাকিম বুলি চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এনেকৈ অসমৰ বাহিৰৰ ভিডিঅ' কিছুমান আপোনালোকক দেখাই গৈ থাকিম বলকচোন বাৰু আগুৱাই যাওঁ এইটো এটা বৰ পুখুৰীৰ নিচিনাই ক'ব গ'লে কিমান ডাঙৰ পুখুৰী এটা জংঘলৰ মাজত आज हम लोग क्या पैदल से वीडियो बनाने वाला है यस आप लोग सही सुनाए आज पैदल से आज वीडियो ये चलिए शुरू करती है आज का वीडियो कुछ अलग ही किस्म का होने वाला है इधर देखिए एक बिल्डिंग है ইয়াত আচলতে 100 বিঘা মাটি আছিলে এইফালে 50 বিঘা মাটি আছিলে আৰু এইফালে 50 বিঘা মাটি আছিলে এই দুইটা সাইডে যে ইয়াতে ৰাস্তা এটা আছে এই দুইটা সাইডে এখন কলবাৰী আছিলে এইফালে এখন কলবাৰী আছে এখন কলবাৰী আছিলে তো ভাবি চাওক 100 বিঘা মাটি কলবাৰী কিমানখিনি জেগা হ'ব পাৰে আৰু কিমান কল লাগিব পাৰে আৰু কিমান এখন বাগান হ'ব পাৰে সেই এখন কলবাৰী বা কমচে কম 2-3 লাখ টকা কামানি হৈ থাকে তো চিন্তা কৰক এতিয়া গোটেই কলবাৰীখিনি মৰি গ'ল আছে ইয়াত নতুনকৈ আকৌ ৰুব নতুনকৈ ৰুলে দেখি ভাল লাগিব এইটো চাওক এতিয়া পৰা খালী হৈ গ'লে অলপমান সৰু কলপুলি আছে এইবিলাক অকণ কলপুলি আছে আৰু সেইফালে অকণ কলপুলি আছে এইবোৰ লগত আছে হাঁহিলা আৰু আগলৈ চাওঁ পাওঁ নে নাপাওঁ সেইটো লগতো গৈ আছে এইফালে তো বলকচোন বাৰু আমি সেইফালৰ পৰা আহি এটা বস্তু দেখা পালোহি জংঘলৰ মাজত এই বস্তুটো দেখিছেনে চিনি পাইছেনে আপোনালোকে কি হয় এইটো বস্তুটো আমি বিচাৰি ইয়াৰ পাইছোঁহি আচলতে এই বস্তুটো আমি বিচাৰি আহিছিলোঁ কেৰেলাত এই বস্তুটো পাবলৈ বহুত কেতিয়াও নাপায় এইটো হ'ল মানিমুনি হয় জানি অসমৰ কিমান বিখ্যাত এইটো মানিমুনি হয় মানিমুনি ভেদাইলতা পেট ভালে থাকে এইটো দেখিছে এইকাৰণে এই বস্তুটো আমি বিচাৰি আহি ইয়াৰ পালোহি আগতে এবাৰ নিছিলোঁ তো বলকচোন বাৰু এই বস্তুটো আচলতে এনেকৈ ধুই লৈ পেলাই এনেকৈ কেঁচাইও খাব পাৰে এনেকৈ কেঁচাইও খাব পাৰে তো এনেকৈ কেঁচাইও খাব পাৰে আমি এইটো পিচি খামগৈ তো বলকচোন বাৰু এইটো অলপমান বুটলি লৈ লওঁ বুটলি পেলাই গৈ আছোঁ ক'ত যাওঁ কি কৰি থাম আকৌ এইফালে যাম দেখিছেনে এইফালে যাম এইফালে গৈ লৈ পেলাই এইটো বস্তু বিচাৰি কি বিচাৰিম দেখা গৈ আছোঁ বোলো জংঘলীয়া বস্তু অলপমান বিচাৰি পেলাই লৈ গুচি থাকিম এইটো মোনা কিন্তু মোৰ লগৰ বিষ্ণুৱে এইটো মোনা লৈ আহিছে মোনা ভৰাই বস্তু অলপমান লৈ গুচি যাম জংঘলীয়া বস্তু কেতিয়াও নাপায় মানিমুনি ভেদাইলতা কেতিয়াও কেৰেলাত বিচাৰি কেতিয়াও নাপায় সেইকাৰণে আমি এই জংঘলখিনিত আহিছিলোঁ জংঘলখিনিত চামগৈ আৰু বিচাৰি গৈ থাকিম বিচাৰি মানিমুনিটো পালোঁ এতিয়া ভেদাইলতা বিচাৰি গৈ থাকিম পাওঁ নে নাপাওঁ বলকচোন ভিডিঅ'টো লাষ্টলৈকে চাই লওক বস্তুটো আমি ছিঙি লৈ পেলাই আকৌ দেখাই আছোঁ বলক হাঁহিলা এই হাঁহিলা আচলতে দেখিছে তিতি আছে এই পুখুৰীটো দেখা পালে যে এইটো কিবা এইটো বেলেগ হেৰি নহয় ইয়াৰ ওপৰত সি জাপ মাৰি দিলে দিয়াৰ লগে লগে গম পাইছে যে এইটো পানীহে তাৰপিছত তললৈ সোমাই গৈছে তলবৰ গোটেইটো তিতি বুজি আহিছে
দিদি বুজি আহিছে সি আমাৰ লগতে থাকে। তাৰ নামটো হাঁহিলা হয়। এতিয়া বলকচোন এইটো হৈ গ'ল মানিমুনি যিমানখিনি আছিলে গোটেইখিনি বিচাৰিলোঁ। চাওঁ এইখিনি ইমানখিনি গোট খালে বহুতখিনিয়ে হয়। তো বলক আমি গৈ আছোঁ এইফালে। জেগাখিনি দেখিছে কেনেকুৱা জংঘলৰ মাজত ভিতৰলৈ সোমাই যোৱা নিচিনাকৈ। বলকচোন তাত যাম এতিয়া। বিচাৰিম কি বিচাৰিম এতিয়া? কলডিল বিচাৰিম আৰু বিচাৰিম এইটো কি বুলি কয় ভেদাইলতা বিচাৰিম। বলক ইমান জংঘল দেখিছে নহয় চাওক। অ' বাপ্পাই কি জংঘল, ইমান জংঘল, একো জনপানী এটা নাই। আজি কেৰেলাত জংঘল কিছুমানত এনাকন্দা বুলি কোৱা সাপটো বেছি থাকে। ইয়াত থাকাকৈ নাথাকাই ভাল, উভতি যোৱাগৈ পালি। ইমান জংঘলৰ মাজেদি যাব নোৱাৰি। এইফালে গ'লে আৰু বহুত জংঘল পায়। পিছে যাওঁ চলো, পিছে জানা চাহিয়ে, আগে নাহি জানা চাহিয়ে, পিছে বিচাৰি আহিছিলোঁ আচলতে মানিমুনি আৰু ভেদাইলতা আৰু ফিঙি জলকীয়া বিচাৰি আহিছিলোঁ। সেই বস্তুকেইটা কেৰেলাত পাবলৈ বহুত কষ্টই হয়। সেইকাৰণে আমি এইখিনি জেগাৰ পৰা আগতে কমচে কম 2-3 মাহৰ আগতে এইখিনি জেগাৰ পৰা আমি এনেকৈ বস্তুখিনি নিছিলোঁ। আকৌ পাম বুলি জেগাই আহিছিলোঁ, কিন্তু নাপালোঁ। কিন্তু কলবাৰীখিনি গোটেই কল চল কাটি পেলাই গোটেইখিনি ফিনিছ হৈ গ'লগৈ। সেইকাৰণে বস্তুখিনি নাপালোঁ। পালোঁ আচলতে মানিমুনি পালোঁ আৰু ফিঙি জলকীয়া পালোঁ, ইমানে পালোঁ। আজি ভিডিঅ'টো ইমানে আছিলে। যিমানখিনি কৰিম বুলি ভাবিছিলোঁ সিমানখিনি নহ'ল, আৰু যিমানখিনি দেখাম বুলি ভাবিছিলোঁ সিমানখিনি দেখাব নোৱাৰিলোঁ। ভিডিঅ'টো ইমানে হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব আৰু ঘণ্টাটো একদম দবাই দিব। ঘণ্টাটো দবাই দিব, নটিফিকেশ্যন দবাই দিব। অ'কে আৰু এটা আহি আছোঁ এনেকৈ সৰু সুৰা ভিডিঅ' কিছুমান লৈ।